เป็นเด็กท็อปโคตรอร่อยมากfoto cho size nang của foto nó thay bọn editเลยพี่ต้องเล่นนี่เด็กมาบ่ายที่นี่เด็ดละตอนนั้นแนวเทคโอเทนี่เด็กจะซิกบังกันละล้อโคตรอร่อยบังกันบ่อารอนนั่งเป็นมิลิตาอินุตลอยาร์มิเซนซิกจะซิกไก่kitaจะซิกไหนสิโดมิลิตาএক বছৰ কৈ বেছি হৈছে এতিয়ালৈকে এমএসি মৰাৰ পাছত মৰি যোৱাৰ পাছত ইলেকশ্যন পাতা নাই 1951 rule মতে section 16 sub rule 3 মতে 1 2 3 মতে গভৰ্ণৰে সিটটো ভেকেন্ট বুলি নোটিফিকেশন দিব লাগে এতিয়ালৈকে গভৰ্ণৰে দিয়া নাই আৰু তাত বাই ইলেকশ্যন পাতিব লাগে হাওৰাঘাটত সেইটো হাওৰাঘাটত বাই ইলেকশ্যনো নাপাতে বিজেপিয়ে ভয় কৰিছে হাওৰাঘাটতো আমাৰ APHLC জিকিব বুলি সেইকাৰণে আমি এই এৱাৰনেছ কেম্পেইন কৰিছোঁ আৰু ডিমাণ্ড কৰিছোঁ যে এই ইলেকশ্যনটো সোনকালে পাতিব লাগে টাউন কমিটিবোৰো ইলেকশ্যন পাতিব লাগে আৰু হাওৰাঘাট MSC কনষ্টিটুৱেঞ্চিত বাই ইলেকশ্যনটো সোনকালে পাতিব লাগে এইটোহে কথা অট'নমাছ কাউন্সিললৈ আহিবলৈ তেওঁলোকৰ ক্ষমতাই নাথাকিব এৰিয়াও তেওঁলোকৰ নহয় আমাৰ এৰিয়া নহয় সেইকাৰণে আমি এইটো এৱাৰনেছ কেম্পেইন কৰিছোঁ মানুহবিলাকক এইটো বুজাবলৈ আমাৰ CM EM MP MLA সকলে এইটো নুবুজে সেইকাৰণে আমি তেওঁলোককো বুজাবলৈ থাকে এই এৱাৰনেছ কেম্পেইন কৰিছোঁ আৰু এটাটো ডিফু টাউন কমিটি মিউনিচিপাল বৰ্ড বোকাজান হামৰেন বুকলীয়া হাওৰাঘাট ডকমকা এইবোৰ টাউন কমিটি ইলেকশ্যনো নাপাতে এতিয়া 1 বছৰ 3 বছৰ 2 বছৰহে হৈছে এতিয়া ইলেকশ্যনো নাপাতে তেওঁলোকে ভয় কৰিছে বোলে ইলেকশ্যন পাতিলে চব APHLC জিকিব সেইকাৰণে তেওঁলোকে ভয়তে তেওঁলোকে ইলেকশ্যন নাপাতে কিন্তু এনেকুৱা কৰিলে আমাৰ চিটিজেন মানুহবিলাকক আমাৰ পাব্লিকসকলৰ পলিটিকেল ৰাইটছটো ডেমক্ৰেটিক ৰাইটছটো তেওঁলোকক এক্সাৰচাইজ কৰিবলৈ দিয়া হৈছে সেইকাৰণে আমি এইটো বুজাই দিছোঁ মানুহবিলাকক আৰু কাউন্সিলসকলক MP সকলক MP আৰু MLA CM EM MSC সকলক বুজাই দিছোঁ তেওঁলোকে নাজানে সেইকাৰণে আমি তেওঁলোকক জনাবলৈকে এই এৱাৰনেছ কেম্পেইনটো কৰিছোঁ আৰু নহয় এজন দুজন হ'ব পাৰে আৰু এইটো যে ডুৱেলিং হাউচ সৰু ঘৰ এইবিলাক চেংচন পাবলৈ কাৰণে এইটো কৰিছে আৰু তেওঁলোকৰ পেণ্ডিং বিল আছে সেইকাৰণে তেওঁলোকে কৰিছে ভোটটো তেওঁলোকক নিদিয়ে বিজেপিক নিদিয়ে এইটো জানা কথা এইটোৱে কথা আৰু এইটো মিটিংটো পাতিব মানা কৰিছে গভৰ্ণমেণ্টে স্পেচিয়েলি কাৰ্বি আংলং ডিষ্ট্ৰিক্টত ৱেষ্ট কাৰ্বি আংলঙত নহয় সেইটো এতিয়া ভাবিবলগীয়া কথা ৱেষ্ট কাৰ্বি আংলংটো ইণ্ডিয়াৰ ভিতৰত নাই নেকি এনেকুৱা সুধিবলগীয়া হৈছে কাৰণ তেওঁলোকেতো ফ্ৰীলি মিটিং পাতিবলৈ দিছে ইয়াত পাতিব নিদিয়ে কিন্তু ইয়াত বিজেপিসকলে মিটিং পাতি থাকে সেইকাৰণে আমিও পাতিছোঁ কাৰণ আমাৰ এতিয়া যুদ্ধও নাই এতিয়া সেইকাৰণে আমি মিটিং পাতিছোঁ